everyone, welcome to my channel. আজি মই আপোনালোকক এটা ম্যাজিক্যাল হাৰ্বৰ বিষয়ে কিছু কথা কম। আজি মই আপোনালোকক ল্যাভেণ্ডাৰৰ বিষয়ে জনাম। তাৰ স্পিৰিচুৱেল প্ৰপাৰ্টিজ কি হয়, হিলিং প্ৰপাৰ্টিজ কি হয়, সকলো বিষয়ে জনাম। সো লেটস ষ্টাৰ্ট দ্য ভিডিঅ'। যেহেতু ল্যাভেণ্ডাৰ আপুনি আমাৰ ইয়াতে আমাৰ অসমত ল্যাভেণ্ডাৰ আপুনি পাবলৈ বহুত টান। সো ল্যাভেণ্ডাৰ আপুনি কেনেকৈ ইউজ কৰিব? সো ল্যাভেণ্ডাৰ আপুনি অনলাইন পাৰচেজ কৰিব পাৰে, ক্যান্ডেলছ কিনিব পাৰে বা এসেনশিয়েল অইল হিচাপে ইউজ কৰিব পাৰে বা কোনছ কিছুমান পায়। সো সেই কোন হিচাপে ইউজ কৰিব পাৰে। সো মই এইবোৰ কিনিছোঁ অলৰেডি। সো তাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আৰু আপোনালোকে কিছু অথেণ্টিক চাইটত গৈ এই ল্যাভেণ্ডাৰ ক্যান্ডেলছ হওক বা কোনছ হওক বা এসেনশিয়েল অইল কিনিব পাৰে। এতিয়া মই আপোনালোকক ল্যাভেণ্ডাৰৰ স্পিৰিচুৱেল প্ৰপাৰ্টিৰ বিষয়ে কৈ দিছোঁ। ল্যাভেণ্ডাৰৰ যোনটো স্মেল আছে আপোনাক এটা শান্ত পৰিৱেশ দিয়া আৰু এটা ৰিলেক্সেশ্যন ফিলিং দিয়াত বহুত সহায় কৰে। সো আপোনালোকৰ ঘৰত যদি অশান্ত পৰিৱেশ আছে বা ঘৰত সোমোৱাৰ লগালগ কিবা আনইজি ফিল হয়, অলপমান টেনশ্যন টাইপ লাগে, তেনেহ'লে আবেলি আপোনালোকে ল্যাভেণ্ডাৰৰ ধূপ বা ল্যাভেণ্ডাৰৰ যোনটো কোনছ পায় সেইটো আবেলি লগাব। আপুনি ফিল কৰিব যে ইমিডিয়েটলি আপোনাৰ পৰিৱেশটো শান্ত হৈছে আৰু আপুনি ৰিলেক্স ফিল কৰিছে। সো দিছ ইজ আ ভেৰি স্পিৰিচুৱেল প্ৰপাৰ্টি অফ ল্যাভেণ্ডাৰ। আৰু এটা ভেৰি ইণ্টাৰেষ্টিং ফেক্ট কৈ আছোঁ ল্যাভেণ্ডাৰৰ বিষয়ে। ইজিপ্তৰ যেতিয়া মামিফিকেশ্যন কৰিছিলে, লাইক ৰজাৰ মামি যেতিয়া বনাইছিলে, তাতে ল্যাভেণ্ডাৰ ইউজ কৰা হৈছিলে এজ আ ম্যাজিক্যাল হাৰ্ব। সো এতিয়া কোৱা হয় যে এতিয়াও যদি সেই ৰজাৰ টম্বত যোৱা হয়, সেই মামিৰ ওচৰত এতিয়াও ল্যাভেণ্ডাৰৰ সেই স্মেলটো পোৱা যায়। সো ইটছ আ ভেৰি ইণ্টাৰেষ্টিং ফেক্ট। ল্যাভেণ্ডাৰৰ ইমান বেনিফিটছ আছে। সো মই এটা এটাকৈ গোটেইখিনি বেনিফিটছ আপোনালোকক কৈ আছোঁ। সো প্ৰথম বেনিফিট হ'ল, যদি আপোনাৰ ৰাতি টোপনি নাহে, মানে ইনচমনিয়াৰ পৰা যদি আপোনালোকে ভুগি আছে, তেনেহ'লে ৰাতি শোৱাৰ আগত আপুনি গাৰুত অকণমান ল্যাভেণ্ডাৰ যোনটো এচেঞ্চ অইল পায় কেইটামান ড্ৰপ দি ল'ব আৰু তাৰপিছত শুব। আপুনি চাব যে আপোনাৰ বহুত ধুনীয়াকৈ টোপনি আহিছে। সো ল্যাভেণ্ডাৰ আপোনাৰ এজ এ চিডেশ্যন আপোনাৰ ইউজ কৰা হয়, চিডেটিভ হিচাপে ইউজ কৰা হয়। আৰু যদি আপোনাৰ তাত এসেনশিয়েল অইলটো নাই ল্যাভেণ্ডাৰৰ, তেনেহ'লে আপুনি শোৱাৰ আগত কেণ্ডেলো জ্বলাব পাৰে, কোনছো জ্বলাব পাৰে। সো গোটেই ৰুমটো এটা ল্যাভেণ্ডাৰৰ ছুইট স্মেল দিব আৰু আপোনাৰ টোপনি বহুত ভালকৈ আহিব আৰু লাহে লাহে আপোনাৰ ইনচমনিয়াৰ যোনটো বেমাৰ আছে সেইটো ঠিকো হৈ যাব। আৰু আপোনাৰ যদি ডিপ্ৰেশ্যন হৈছে বা আপুনি এনজাইটিৰ পৰা ভুগি আছে, দেন আপোনাৰ ল্যাভেণ্ডাৰ একদম মেজিক হিচাপে কাম কৰে। কাৰণ আপুনি যদি সদায় সেই স্মেলটো লৈ থাকে, তেনেহ'লে আপুনি চাব যে আপোনাৰ মাইণ্ডটো পূৰা শান্ত হৈ গৈছে, আপুনি কাম ফিল কৰিছে, আপোনাৰ টেনশ্যন নাই। চ' ডিপ্ৰেশ্যন আৰু এনজাইটিৰ কাৰণেও ল্যাভেণ্ডাৰ বহুত ভাল হয়। নেক্সট বেনিফিটটো কৈছোঁ, আপোনাৰ যদি মাছল পেইন বা জইণ্ট পেইন হৈছে, তেনেহ'লে কি কৰিব পাৰে, এটা গৰম পানী ল'ব, তাতে কেইটোপালমান ল্যাভেণ্ডাৰ অইল ঢালিব আৰু এখন টাৱেল ডুবাই ফেলে সেই হেকটো আপুনি য'ত আপোনাৰ বিষ হৈছে, জইণ্ট পেইন বা মাছল পেইন, তাতে অলপ হেক ল'ব। চ' চাব যে আপুনি ইনষ্টেণ্ট অলপমান ৰিলিফ পাইছে। চ' সেনেকৈও আপুনি মাছল পেইন আৰু জইণ্ট পেইনছৰ কাৰণেও ল্যাভেণ্ডাৰ ইউজ কৰিব পাৰে। নেক্সট বেনিফিট কৈছোঁ, আপোনাৰ যদি মূৰৰ বিষ হৈছে বা মাইগ্ৰেইন আছে, তেনেহ'লে কেইটোপালমান ল্যাভেণ্ডাৰ অইল ল'ব আৰু 3টা জেগাত লগাব। ইয়াতে ফৰহেডত, তাৰপিছত এইখিনি ছাইডত আৰু এই কাণৰ ছাইডত লগাব। আপুনি চাব যে আপোনাৰ মাইগ্ৰেইনৰ পৰা বহুখিনি আপুনি আৰাম পাব। ইমান হোবা বেনিফিটছ মই অলৰেডি কৈছোঁ। চ' চাইছে ল্যাভেণ্ডাৰৰ কিমান বেনিফিটছ আছে। আৰু বেনিফিটছ আছে। চ' নেক্সট বেনিফিটটো কৈ আছোঁ, আপোনাৰ যদি ম'শ্যন ছিকনেছ হয়, কেতিয়াবা হিল ষ্টেচন বা সাগৰত গ'লে বা শ্বিপত গ'লে কেতিয়াবা কি হয়, গাটো বেয়া লাগে, বমি বমি ভাৱ আহে, তেতিয়া ইনষ্টিড অফ লাইক টেকিং মেডিচিন, আপুনি অকণমান ল্যাভেণ্ডাৰৰ স্মেল ল'ব। মই যেনেকৈ কৈছোঁ, অইলটো ইউজ কৰিব পাৰে ফৰহেড বা ইয়াতে কাণৰ কাষত। সেই স্মেলটো যদি পাই থাকে, আপোনাৰ ম'শ্যন ছিকনেছ নহয়। চ' মেডিচিন খোৱাতকৈ এইবাৰ ল্যাভেণ্ডাৰ ইউজ কৰি চাব ম'শ্যন ছিকনেছত বহুত কাম দিব। নেক্সট এমেজিং বেনিফিটটো হ'ল যে আপোনাৰ ল্যাভেণ্ডাৰৰ যদি স্মেল আপুনি লৈ থাকে, তেনেহ'লে আপোনাৰ ব্লাড চাৰ্কুলেশ্যনো বহুত ভাল হয়।
সো ব্লাড সাৰ্কুলেশ্যন ভাল হ'লে কি হ'ব আপোনাৰ স্কিন গ্লো কৰিব আপোনাক মানুহে সুধিব যে আপোনাৰ স্কিনটো ইমান গ্লো কেনেকৈ কৰে সো দিজ আৰ দ্য বেনিফিটছ অফ লেভেণ্ডাৰ অইল সো আপোনাৰ স্কিন গ্লো কৰিব আপোনাৰ হেয়াৰ গ্ৰোথ ভাল হয় আৰু আপোনাৰ ব্ৰেইনটো এলাৰ্ট হৈ থাকে কাৰণ আপোনাৰ you will be tension free আপনার anxiety কমিব so obviously blood circulation যেনেকে ভাল হ'ব আপনার skin glow হ'ব hair growth ভাল হ'ব so lots of benefits of using lavender oil next benefit হল আপনার যদি skin irritation হয় বা পোকে কামুৰে তেতিয়া আপনার red হৈ যায় বা skin to irritate হয় তো তেতিয়া আপুনি অলপমান কটনত অকমান কেইটোপালমান লেভেণ্ডাৰ অইল লগাই সেই ইৰিটেশ্যন হোৱা জাগাত লগাব পাৰে আৰু আপোনাৰ যদি স্কিনটো সেনসিটিভ আছে তেনেহ'লে অলপমান পানী মিলাই ফেলে ডাইলুট কৰি ল'ব সো চাব যে সেই ইৰিটেশ্যনখিনি কমি গৈছে আপুনি লেভেণ্ডাৰ অইলটো স্প্ৰে হিচাপেও ইউজ কৰিব পাৰে আবেলি আবেলি সদায় ঘৰত এনেকৈ লেভেণ্ডাৰ স্প্ৰে কৰিব তেতিয়া আপোনাৰ ঘৰত লাভ জয় হ্যাপিনেছ শান্তিৰ পৰিৱেশ সেইবোৰ সব ভাল ভাল ফিলিংছ আহিব আৰু ঘৰৰ পৰা টেনশ্যনটো দূৰ হ'ব আপুনি এইটোৰ এফেক্ট নিশ্চয় পাব ট্ৰাই কৰি চাওক ইট ইজ ৱেল প্ৰুভেন বহুতে ইউজ কৰে সো আপুনিও চাব যে আপোনাৰ ঘৰৰ পৰিৱেশটো বহুত শান্ত হৈ গৈছে এবাৰ ট্ৰাই কৰি চাব এইটো সো লেভেণ্ডাৰৰ মই বহুখিনি বেনিফিটছ আপোনালোকৰ আগত ক'লোঁ স্পিৰিচুৱেল বেনিফিটছ বা হিলিং বেনিফিটছ সো আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেললৈ আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব যে আপুনি নেক্সট কি ধৰণৰ হাৰ্বৰ বিষয়ে জানিব খুজিছে বা কেনেকুৱা টপিকৰ বিষয়ে শুনিব খুজিছে থেংক ইউ ছ' মাছ ষ্টে ব্লেছড ষ্টে হেপ্পী